মৰ্নিং ৰাতিপুৱাতে মই অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ জনাইছোঁ স্বাগতম। আজি দেখিছেই নহয়, আহি আছোঁ পথাৰলৈ, মানে ধান দাবলৈ আহিছোঁ। আঘোণমহীয়া যে সেইকাৰণে চাই থাকিব ভিডিঅ'টো, পথাৰত গৈ দেখাম। নাজানো যাব পাৰোঁ নে নহয়। এইফালে টিকলি দুজনী আহিছে, এইফালে ওচৰ খুৰী, গোটেইকেইজনী মানে পথাৰ ওচৰতে আৰু তাই সেই দুজনী আমাৰ ঘৰত দাবলৈ আহিছে। এই খুৰীয়ে নিজৰ দাবলৈ আহিছে। খুৰী কেনেকুৱা লাগিছে ধান দাই? ভাল লাগিছে। কি ধান দাইছে আপুনি? মাচুৰি ধান। মাচুৰি, আমাৰো মাচুৰিয়ে, মানে পথাৰ দূৰ, যথেষ্টখিনি দূৰ ঘৰৰ পৰা যথেষ্টখিনি দূৰ আহি আছোঁ। মানে আহি ভাগৰ লাগি গৈছে। দেখিছেনে বেগ, এই খুৰী হাতত বেগ, টেঙা চেঙা চাহ তাহ বনাই চব লৈ আহিছোঁ একে কোবে। আৰু ৰ'দটো তাতে ইমান চোকা। এইখন এখন পথাৰ, আমাৰ ৰাস্তাটোতে গৈ আছোঁ এতিয়া, গৈ আছোঁ আৰু মানে বহুত দূৰ লাগিব। আমি যদি গোটেই মানে আমাৰ বাটটোৱে পকা ৰাস্তাটোৱে মানে যদি যাওঁগৈ নহয়, মানে বহুত দূৰ হ'ব নখুৰী। আমি এতিয়া হেৰি মানে এনেকৈ হেৰিৰ পৰা যাম আৰু শ্বৰ্টকাট মাৰিম। পথাৰে চাই থাকিব দেই, আপোনালোকক দেখাই থাকিম বাৰু, ভিডিঅ'টো চাই থাকিব। আজি আমি গৈ থাকোঁ নাই এনেকৈ, এইফালে যদি আপোনালোকে দেখে কেতিয়াবা স্কুল যাওঁতো ৰাস্তাই, আৰু এইফালৰ পৰা যদি চিধা গৈ থাকোঁ আমি, মানে বহুত দূৰ, আধা ঘণ্টামান লাগিব পথাৰখন পাওঁ। আধা ঘণ্টা 45 মিনিটমান লাগিব। যদি আমি এইফালে এনেকৈ শ্বৰ্টকাটিং ঘূৰি দিওঁ, আমি তেতিয়া 20 মিনিটত পাই যাম। তো আমি সেই ইমান দূৰনো কেলৈ যাওঁ, এইফালৰ পৰা আমি শ্বৰ্টকাটিং মাৰিম এতিয়া। বেগ বুক লৈ সেয়া আমি ঘূৰি দিলোঁ। বেটি ফ্লাক্স লৈ আহিছে। আছোঁ শ্বৰ্টকাটিং, খুৰীও আহিছে, পোৱালীজনী আহিছে। এয়া তাৰ আগত গ'লেই ল'ৰা চব পিঠিত লৈ। জংঘলৰ মাজতে আহিছোঁ। জংঘল নহয় বাৰু, অকণমান মুকলি আছে। অকণ আগত দেখিবতো মুকলি হ'ব বাটটো। চবফালে পথাৰ আছে, দেখিছেনে? এইয়া একদম মানে পথাৰৰ মাজে মাজে আহি আছোঁ, জগ চগ ইয়াত লৈ নকোৱা। এইফালে ল'ৰাও তাতে, কি ক'ম মানে বেলেগ ভাগৰ লাগিছে, দেখাব নোৱাৰোঁ আৰু দেই। একোৱা পথাৰ লগ পাই আছোঁ। একদম সেইফালে উঠিমগৈ, এইটো পকালিত সেনেকৈ পথাৰৰ মাজে মাজে আহি এইফালে ধান বেলেগৰ ধান। পাৰিছা ব'লা। বেটি এনেকৈ গৈ আছে চাওকচোন, খুব ফূৰ্তি। কিন্তু অকণমান দেৰিকৈ ক'ব মই ঘৰত যাম বুলি ক'ব। পথাৰ গৈ একদম পথাৰত। আমাৰ পথাৰ আগৰ ৰাস্তাটো পালোহি ন ইণ্ডিয়া খুৰী। ভাগৰ লাগি গ'ল মানে এইডোখৰ আহোঁতে। পামহি আৰু এতিয়া আমাৰ পথাৰখন। কালিও আহিছিলোঁ, ভিডিঅ' মই লগাই দিম নহয়, পিছত দেখিব কালি অহা ভিডিঅ'টো। ভিডিঅ' কালি ইমান কৰি নাথাকিলে মানে কিনো দেখাম, পথাৰত আহিছোঁ। আজি ভাবিলোঁ নাই, বহুত দিন মানে ভিডিঅ' দিয়াই নাই ইউটিউবত, আজি দি দিওঁ। গতিকে আঘোণমহীয়া পথাৰ ধাননি দিন বাবে আপোনালোকৰ লগত আমিনো কেনেকৈ আঘোণ মাহটো পাৰ কৰোঁ আপোনালোকক দেখালোঁ। বেছিকৈ নাহোঁ, পিছে মই পোৱালীজনীৰ লগত 2-3 দিনমানহে আহোঁ। ঘৰৰ মুখৰ আগত আছে, তালৈ অকণমান যাব লাগিব। লাহে লাহে পাইছোঁহি আৰু এইটো সেইয়া দেখিছেনে, একদম মানে মাজত, একদম মাজত এনেকৈ দেখাইছোঁ আপোনালোকক। এই ৰাস্তাটো সেনেকৈ নামিব লাগিব, একদম মাজত, বহুত মাজত দেখিব আপোনালোকে দেই। গৈ লওঁ, একদম পথাৰ পালেহে দেখামগৈ আৰু। এই একদম মাছ পথাৰ আহি পাই গ'লোহি। সেই ৰাস্তাটো দেখিছেনে, সেইফালে দি আহিছোঁ, এইফালে দি একদম মানে গছপুলি দেখিছেনে, একদম সেই তাত আছে মই আলি হেৰি পকা ৰাস্তাটো, সেইফালৰ পৰা আহিছোঁ। আহি এতিয়া পাই গ'লোহি। ফাৰ্ষ্ট কাপোৰ খুলি ল'লোঁ, চাৰ্ট তাৰ্ট পিন্ধি লৈছোঁ। এতিয়া পোৱালীকেইজনীক বহিব দিছোঁ, দেখাম বাৰু আপোনালোকক দেই। আগে সিহঁতক দি লৈছোঁ, তেতিয়াহে আমি ধান দাব পাৰিম। এতিয়া ফুচলাই থৈ যাওঁ, এটা দুজনী এটা এটা দুইজনী এটা দেই। দি দিয়া, আমনি নকৰিবা কিন্তু। এতিয়া আমি কামত ধৰোঁ। আহি কামত ধৰিলোঁ আৰু দেই। অঁতৰাই থওঁ যে, টেঙা লগত খাবলৈ আনিছোঁ, জলকীয়া নিমখ। পোৱালি যি উৎপাত, যাই লওঁ।
এইজনী আমাৰ দাৱনী মোৰ লগত অহাজনী চাহ মুখখন খাই থাকক কেনেকুৱা লাগিছে আমাৰ পথাৰ ধান দাই ইমান দূৰ ন আহি ভাগৰ লাগি গ'ল ভাগৰ লাগিব নহয় যাই লওঁ দেই চাহ ৰুটি খাই লওঁ একদম মাজতে এইফালে পৰা গৈ 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 এতিয়া আহি পাইছোঁহি দেই এতিয়া ৰাস্তাত উঠিছোঁহি আৰু দেই একদম ইহঁতৰ ফূৰ্তি পথাৰৰ পৰা গুচি আহি দুইজনী দৌৰি আছে আজি গৈ থাকোঁ আৰু দেই দুপৰীয়া যাবগৈলগীয়া হয় ভাতো ঘৰত খাম আৰু ভাত আনিব লৈছিলে নালাগে বুলি ক'লোঁ ফোন কৰিলোঁ আৰু এতিয়া গৈ থাকোঁ দেই এতিয়া আছে সেই আহিলোঁ পথাৰৰ পৰা আহি মেলি এতিয়া ওলাইছোঁ বৰ্তমান নামদি চাৰিআলি ফালৰ পৰা অকণমান আহোঁগৈ বিশেষ বজাৰ দুটামান কৰিবলৈ আছে আৰু কৰি আহোঁগৈ তাকে আপোনালোক দেখুৱাম বাৰু ভিডিঅ'টো পথাৰৰ পৰা আহি মেলি পোৱালীজনী আমনি কৰিলে আৰু সেইকাৰণে গুচি আহিলে আপোনালোকে দেখিলে বৰ বেছি দেৰি নাথাকিলোঁ আকৌ কাইলৈ যাম চাগে তেনেকৈ অকণ যাব লাগিব পোৱালীজনীৰ লগত ভিডিঅ'টো চাই থাকিব আজি দেখাম বাৰু আপোনালোকক কি পাৰোঁ ওলাওঁতে সন্ধিয়া হ'ল যিহেতু পথাৰত আছিলোঁ সেইবাবে ৰাতিয়ে হৈ গ'ল ওলাওঁতে আজি কিবা সন্ধিয়া হৈ গ'ল ঠাণ্ডাও লাগিব যে এনে ষ্টল চুৱেটাৰ চব লগাই লৈছোঁ আৰু ঠাণ্ডা বহুত পৰিছে বাইকত যাম যে সেইবাবে তো কিবা নাজানো আপোনালোকক দেখাই থাকিম বাৰু ভিডিঅ'টো চাই থাকিব স্কিপ নকৰাকৈ শেষলৈকে লহালৈকে ইমান ধুনীয়া লাগিছে হেৰিটো বেলি ডুবু এইয়া বেলি ডুবু এইফালে যায় শিৱসাগৰ সেইফালে যায় নাজিৰা এইফালে আমগুৰি আৰু আমাৰ এইফালে মিছাজান এইটো নহয় অঁ সেইটোৱে খাবা নাই বেটি বেটি কোনটো খাবা এতিয়া কোনটো খাবা চাওমিন আহি গ'ল এইফালে চাই জ্বলা হ'ল খাই চাফা কৰিলে নাই বেটি খোৱাত বিজি পুৰা পটাপট খোৱা চোলাত গোটেই লেতেৰা লাগিলে দেই এতিয়া যাওঁ ঘৰ ঘৰৰ কাৰণে লৈছোঁ মিঠাই এতিয়া ঘৰ ভাবিছোঁ ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ যদি ভাল লাগিলে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আকৌ এবাৰ লগ পাম মোৰ অন্য এটা ভিডিঅ' হ'লে আজিলৈ আহিলোঁ বাই বাই